হেল্ল' বন্ধুসকল নমস্কাৰ। আজি আমি যাব ওলাইছোঁ এতিয়া শিৱসাগৰ। মোৰ লগত ওলাইছে আমাৰ মুনমুন সৰু ছোৱালীজনী আৰু মোৰ লগত ওলাইছে আমাৰ ভাৰ্যা অৰ্থাৎ আমাৰ পূৰ্ণিমা। সিহঁতি বৰ্তমান ওলাই আছে আৰু আমি ক'ত যাব ওলাইছোঁ আজি গম পাইছেনে? শিৱসাগৰ ডিমৌ চাৰিআলি অৰ্থাৎ মোৰ চচুৰবাৰী যাব ওলাই আছোঁ বৰ্তমান। আৰু এতিয়া বৰ্তমান মই চোলা তোলা শুলুকাইছোঁ। বৰ্তমান দাড়িটো এফালে কাটিলোঁ, এফালে কটা নাই, গতিকে এইফালে কাটি লওঁ, মোবাইলত চাই কাটি ল'ম। এতিয়া দাড়িটো কাটি পেলাই গোটেইকেইটা ওলাই মেলি এতিয়া আমি শিৱসাগৰ যাম, অৰ্থাৎ আমাৰ মুনমুনৰ ককাকৰ ঘৰত, অৰ্থাৎ মুনমুনৰ দদৌয়েকৰ ঘৰত। কাৰণ মই আহোম ছোৱালী আনিছোঁ দেই, শিৱসাগৰৰ পৰা আনিছোঁ। মুনমুনে দদৌয়েক বুলি কয়, ককাকক দদৌ বুলি কয় আৰু আয়েকক এনাই বুলি কয়। আমাৰ মুনমুন লেংটা হৈ আছে, গা ধুবলৈ ওলাইছে দেই, দেখাবলৈ লৈছিলোঁ। মই এতিয়া দাড়িটো কাটি লওঁ দেই, দাড়িটো কাটি লওঁ, মোবাইলটো ৰখাই। তাৰপিছত একদম ঘচাগছ ওলাম আমি এতিয়া শিৱসাগৰ। মুনমুন কাষে দিয়া লৰ মাৰিছে, মই দাড়িটো মোবাইলত চাই কাটি লওঁ দেই, অলপ টাইম অপেক্ষা বছ। বৰ্তমান মোৰ এই ৰেজৰটোৱে দাড়ি দুইফালে কাটি হৈ গৈছে দেই। এতিয়া আমাৰ মুনমুন হৈ আছে, মুনমুন আয়েকৰ ঘৰ যাবৰ কাৰণে লেংটা হৈ আছে, গা ধুইছে। এতিয়া পটাপট কাপোৰ চাপোৰ পিন্ধি মেলি আমি যাম আৰু গধূলি 3টা বজা বাছখনত যাম। মোৰ ঘৰ হয় ধেমাজিত দেই, সেইটো কথা কোৱাই নাই ন, ধেমাজিত হয় মোৰ ঘৰ। ধেমাজিৰ পৰা শিৱসাগৰ ৰানিং হ'ম। বন্ধুসকল বৰ্তমান দাড়ি চাৰি কাটি ৰেডি হৈ গৈছে। এতিয়া আমি যাম শিৱসাগৰ। আমাৰ মুনমুন ওলাই ৰেডি ৰৈ আছে। এতিয়া আমি শিৱসাগৰ যাম। বৰ্তমান মই জোতাযোৰ পটাপট পিন্ধি লওঁ, বাছ জোতাযোৰ পিন্ধি ল'ম এতিয়া বহি লৈ। দেৰি হৈছে, 3টা বজাত গাড়ী, এতিয়াও বেছি সময় নাই বাৰু, 3টা বজাত আহিব। জোতাযোৰ পিন্ধি লওঁ। বন্ধুসকল বৰ্তমান জোতাযোৰ পিন্ধি ইতিমধ্যে হৈ গৈছে। এতিয়া আমি পূৰ্ণিমাহঁতৰ মাকৰ ঘৰলৈ যাম। ধেমাজিলৈকে স্কুটিখন লৈ যাম, ধেমাজিত এজেগাত স্কুটিখন থৈ যাম। আমি 3টা উঠি যাম। আৰু এটা কথা ক'বলৈ আপোনালোকক পাহৰি আছোঁ, আমাৰ লগত এতিয়া শিৱসাগৰলৈ যাবলৈ ওলাই আছে আৰু এটা পৰিয়ালটো অলপ পিছত দেখুৱাই আছোঁ আপোনালোকক কোনটো পৰিয়াল, মানে মোৰ বেষ্ট ফ্ৰেণ্ড হয়, লগতে যাব। পৰিয়ালটো ওলাই আছে। আমাৰ পূৰ্ণিমা ইতিমধ্যে ওলাই আছে, দেখাই আছোঁ দেই কেনেধৰণে ওলাইছে। এয়া আমাৰ পূৰ্ণিমা ওলাই আছে দেই। পূৰ্ণিমা হেৰি নহয়, তোমালোকৰ জেগাডোখৰ নামটো কি আছিলে? নেমুগুৰি যাম এতিয়া। বৰ্তমান আমাৰ পূৰ্ণিমা মাকৰ ঘৰ নেমুগুৰিত হয়, বকঠা নেমুগুৰি বুলি কয়। তাতে এজোপা ভাল বিখ্যাত 600 বছৰীয়া গছ আছে। আপোনালোকক যদিহে সৌভাগ্য হয়, যদি পাৰোঁ দেখুৱাম। সেই গছজোপা হ'ল বেঙেনা গছ, বাখৰ বেঙেনা বুলি কোৱা হয়। বেঙেনা গছজোপা তাতে আছে, আপোনালোকক দেখুৱাম। 600 বছৰ বয়স হৈছে। যদিহে যাব পাৰোঁ তাত গৈ ডাইৰেক্টলি লাইভ কৰি দেখাম আপোনালোকক। 600 বছৰ জীয়াই আছে সেই বেঙেনা গছজোপা। যদিহে পাৰোঁ তেতিয়া গৈ দেখুৱাম। আমাৰ পূৰ্ণিমা বৰ্তমান পূৰা ফূৰ্তি, একদম চৌকেছ মাকৰ ঘৰলৈ যোৱা কথা। আমাৰ মুনমুনো পূৰা ফূৰ্তি, একদম এনায়েকৰ ঘৰত যাবলৈ পাব, একদম খেলিবলৈ পাব। এই পোহৰটো আহি গৈছে, ধৰিব পৰা নাই। মুনমুনে ইয়াত জোতা পিন্ধি আছে, পটাপট এটা ভৰিত সোমোৱাইছে আৰু। আমাৰ পৰিয়াল ইতিমধ্যে ওলাই ৰেডি হৈছে আৰু আমাৰ ইয়াৰ মালিকনীয়ে ফুলি বিচাৰি আছে দেই, ফুলি লগাই আছে, ফুলি পিন্ধি আছে দেই। আমি এতিয়া চেপনত নামিবগৈ লাগিব ন, চেপনৰ পৰা সেইডোখৰ কোনোবা আহিবনে? আমি বৰ্তমান স্কুটি লৈ নাযাওঁ দেই, স্কুটি লৈ মানে কি বৰ্তমান নতুনকৈ লৈছোঁহে, লাইচেঞ্চ অহা নাই। গতিকে স্কুটিখন নিলে মানে মোক হয়তো পুলিচে পালে গ'ল বুম। এতিয়া আমি যাবলৈ ওলাইছোঁ। বৰ্তমান স্কুটিখনৰ চাবিটো লৈ ল'ম। স্কুটিখনৰ চাবিটো একদম এই ওপৰত আনি থৈছোঁ একদম। মোৰ এই বিখ্যাত মানে কি বেৰখনৰ গজাল এটাতে আনি থৈছোঁ। এইডাল লগতে লাগিব, এইডাল মোৰ মানে কি এডাল দৰকাৰে হয়। হেডফোন এডাল ডিঙিত পিন্ধি লওঁ বছ। তাৰপৰা স্কুটিখনৰ চাবিটো এই বিখ্যাত বেৰখনৰ পৰা উলিয়াই লৈছোঁ। বাইদেউ কওকচোন কি কৈ আছিলে আপুনি? হেডফোন এডাল, বা হেডফোন এডাল পূৰ্ণিমাকো লাগে, হেডফোন লাগে। আমাৰ মালিকনীৰ নামটো পূৰ্ণিমা দেই, হেডফোন লাগে পূৰা ইনষ্টাগ্ৰামৰ ৰিলচ বনাই আকৌ দেই, হাই ফাই। ডান্স কৰিব নাজানে খালি। লগাম স্কুটিত। এতিয়া আমি স্কুটিখনত টাউনলৈকে যাব লাগিবতো। চচুৰবাৰী যাম এতিয়া। বহুত দিনৰ মূৰত, 1 বছৰ আজি 3 মাহ 4 মাহ মানৰ পিছত ওলাইছোঁ চচুৰবাৰী। স্কুটিখনত ৰখাম এতিয়া, বেগটো ৰখাই ক'ত কেনেকৈ লোৱা হয় হ'ব আৰু আজি।
সেইটো বেগ ক'ত দিয়া হয় আৰু এইটো বেগ ক'ত দিয়া হয় কোনটো এইটো যেনিবা সেই তাৰ ভিতৰত দিম সেইটো ভিতৰত চিটৰ তলত ইমান ডাঙৰ নোসোমায় পূৰ্ণিমা চেহেৰাটো এবাৰ চাই লওক ৰাইজে বৰ ধুনীয়া হাঁহি আছে দেই মাকৰ ঘৰলৈ যাব ওলাইছে হেলমেট চেলমেট লগাই ল'লোঁ দেই বন্ধুসকল আমাৰ লগত ওলাই আছে আমাৰ এয়া মাধৱ এতিয়া আমাৰ শিৱসাগৰ যাব আমাৰ এয়া এক্টৰণী এয়া মাধৱত ছোৱালীজনী দেই এক্টৰণী নামটো কৈ দিয়া তোমাৰ নামটো কৈ দিয়া নামটো কৈ দিয়া আকৌ ধুনু এই য'ত কোৱা আকৌ অকণমান এমি বৰা আমাৰ মাধৱৰ ছোৱালীজনীৰ নামটো এমি বৰা দেই আমাৰ শিৱসাগৰলৈ মানে মোৰ চচুৰবাৰী যাবৰ কাৰণে ওলাই আছে দেই এয়া মানে কি মাধৱৰ মানুহজনী দেই সেইজনী মাধৱৰ মানুহজনীও যাব শিৱসাগৰ চাবলৈ মানে তাত চাবলৈ যাব আৰু এয়া মাধৱ ওলাই আছে বেগ চেগ লৈ ৰেডি এতিয়া আমি ধেমাজি টাউনলৈকে বাইকত যাম তাৰ পৰা বাছত যাম দেই তাৰ পৰা আমাৰ পূৰ্ণিমা তুমি মোবাইলটো ধৰাচোন বছ তুমি মোবাইলটো ধৰি মই কেমেৰা কৰি যাম নেকি তুমি কেমেৰা কৰি যাবা আপুনি কেমেৰা ওলাই চবে ওলালে দেই দেখুৱাই দিছে একদম মাধৱে সেইখন পালচাৰ একদম 180 উঠিব এতিয়া আমি আমাৰ এই পালচাৰ একেবাৰে 440খনত যাম এতিয়া দেই আমি বৰ্তমান বাছত পাই গ'লোহি এতিয়া ধুনু কৈ দিয়া আমি ক'ত যাম কৈ দিয়া শিৱসাগৰ বুলি কোৱা আকৌ শিৱসাগৰ বুলি কোৱা শিৱসাগৰ মাধৱৰ বেটিয়ে সেইটো নাজানে বোলে শিৱসাগৰ আমি এতিয়া শিৱসাগৰ আহি আছোঁ দেই বাছত উঠি আছোঁ বৰ্তমান আমাৰ সেয়া এজনীক মাওক চুবাই আছে বন্দীকো দি দে দুজন নাই দিয়া খতম কৰি দিলে আকৌ দি দিয়া দুটামান দি দিয়া দেও অঁ আৰু য'ত ভাইটিতে কেনেকৈ চাই আছে ভাইটিটোক এটা দি থোৱা পাৰিবি নাই এটা দি থৈ পাৰিবি নাই বৰ্তমান আমি আহি আছোঁ শিৱসাগৰ এইটো হ'ল শিৱসাগৰ যোৱা ৰোড ৰাস্তাৰ কাষৰ এইবিলাক ধান্দা এটা নৰা চৰাবিলাক ওলাই আছে বৰ্তমান এতিয়া শিৱসাগৰ আহি আছোঁ নৰা চৰাবিলাক ওলাই আছে ৰাস্তাৰ কাষৰ এইটো চিনেৰী হয় বৰ্তমান আমি আহি পাই গৈছোঁহি বগীবিল দলং ইয়াৰ পাৰ হৈছোঁ বগীবিলৰ পাৰটো ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাইছোঁ আৰু বাকী ভিতৰখিনি দেখুওৱা নাই বাছৰ এইখন হ'ল বগীবিল দলং বহুত দীঘলেই হয় বাৰু আধাটো ৰেকৰ্ড কৰি দেখুওৱা হৈছে আপোনালোকক বন্ধুসকল আমি বৰ্তমান শিৱসাগৰ পাই গ'লোহি ইয়াৰ লগতে মোৰ মাধৱো আছে মাধৱ আৰু মই আমাৰ মাধৱৰ ছোৱালীজনী এয়া বৰ্তমান আমাৰ পূৰ্ণিমা মাকৰ ঘৰত পাই গ'লোহি দেই মাকৰ ঘৰত পাই গ'লোহি এইটোৱে হ'ল আমাৰ পূৰ্ণিমাহঁতৰ মাকৰ ঘৰ শিৱসাগৰ বকথা নেমুগুৰি বুলি কয় দেই এডোখৰ তাৰপৰা মই এতিয়া মাক দেখাই আছোঁ দেই মাক আনি গ'ল একো নহয় এয়া হ'ল আমাৰ মা পূৰ্ণিমা মাক মা নমস্কাৰ কৰি দিয়ক নমস্কাৰ দেই কোন হয় আকৌ এতিয়া কালৈ হৈছে কোন হয় মানে এইটো ইউটিউবৰ ভিডিঅ' হয় ৰেকৰ্ড কৰি আছে এতিয়ালৈকে ইয়াত কোনো অনলাইনত নাই ভিডিঅ' কল নহয় বাৰু ৰেকৰ্ড কৰি আছে এয়া আমাৰ পূৰ্ণিমা মাক হয় আৰু দেউতাক অলপ আগলৈ গৰু এৰাল দিব গৈছে অলপ পিছত দেখাই আছোঁ
তাৰপৰা আমাৰ মাহঁতৰ ঘৰত এতিয়ালৈকে ভঁৰালত ধান সোমোৱা নাই দেই। এইখিনি ধান মাহঁতে খেতি কৰিছিলে, ধানখিনি ভিতৰতে থৈ দিছে বৰ্তমান। তাৰপৰা এইটো হৈছে ভঁৰাল বনাই আছে, ইয়াত ধান এতিয়ালৈকে সোমোৱা নাই। চোতালতো ধান থৈ দিছে সেইপিনে, আকৌ আপোনাৰ সেইপিনেও থৈ দিছে, সেইপিনেও থৈ দিছে। আৰু অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ, ইয়াত মানে কি বকঠা নেমুগুৰিত মানে বিখ্যাত মুহা বনায়। মুহা বনোৱা জেগা হয়, বিৰাট ধুনীয়া ধুনীয়া আপেল মুহা, ঢোল মুহা, কিবা নেগেৰা মুহা, এনেকৈ ধেৰ মুহা বনায়। সেই মুহা কেনেধৰণে বনায় মই দেখাই আছোঁ। অলপ এতিয়া বৰ্তমান আপোনালোকক আমি দেখাবলৈ আহি আছোঁ মুহা বনোৱা, কেনেকৈ ধৰণে বনায় মুহা বনায় সেইপিনে আহি আছোঁ। আপোনালোকক দেখাম মুহা কেনেধৰণে বনায়, কেনেকুৱা ধৰণৰ মুহা মানে কেনেকুৱা ষ্টাইলত বনোৱা হয়, কেনেধৰণে বনোৱা হয় সম্পূৰ্ণ দেখাই আছোঁ আপোনালোক। সেইপিনে বৰ্তমান আহি আছোঁ আমি। এয়া হ'ল আমাৰ পূৰ্ণিমাৰ বাপেক দেই, দেউতা হয়। এয়া দেউতা হয় আমাৰ। এই গৰুৱাল দিব গৈছিলে, আহি আছে। মই মুহা হেৰি কৰাটো দেখাওঁগৈ এতিয়া। বন্ধুসকল, অলপ আগত আপোনালোকক যে কৈ আছিলোঁ মুহা বনোৱা কথাটো যে কৈ আছিলোঁ, দাইহঁতৰ ঘৰ বৰ্তমান মই পাই গৈছোঁহি। এতিয়া আপোনালোকক দেখুৱাম কেনেধৰণে মুহা বনায়। সেই দাইহঁতৰ ঘৰত বৰ্তমান মই পাই গৈছোঁহি। অলপ কাটি কুটি দেখুৱাইছোঁ আপোনালোকক, মুহা বনোৱা কাহিনীটো কৈ আছিলোঁ নহয়, কাটি কুটি দেখাইছোঁ। এয়া দাই বৰ্তমান মুহা বনাই আছে। দাই, এই মুহাটোৰ নামটো কি বুলি কোৱা হয়? আপেল মুহা বুলি কয়। এই মুহাটো আপেল মুহা বুলি কোৱা হয়। আপেল মুহা হয়। এইটো আপেলটো লেখীয়াকৈ বনাই আছে বৰ্তমান। আধা আধি প্ৰায় আৰম্ভ হৈ গ'ল, গুঠি হৈ গ'ল। ইয়াত কিছুমান এইকেইডাল কি বুলি কয়? এইকেইডাল হাঁকতি, এইকেইডাল হাঁকতি কয়। এই হাঁকতিকেইডাল মানে কি ধৰিব পৰা নাই হয়তো, এডাল স্পকৰ লেখীয়া বনাই লৈছে। স্পকৰে হয় মানে বেকাকৈ বনাই লৈছে। মানে কি এইটো ঘোঁৰাৰ পৰা এইটো ঘোঁৰা ডিফাৰেঞ্চটো কৰিবৰ কাৰণে টানি পেলাই এনেধৰণে ইটোৰ পৰা সিটোলৈ লগাই লৈ পেলাই গুঠি যায়। এইটো হ'ল আপেল মুহা। আৰু ইয়াৰ বহুতখিনি কাম আছে। বাকী আপোনাৰ এইখিনি বেতেৰে গুঠি আছে। বাকী এইখিনি মাজত এইকেইটা কি বুলি কয়? ৰিং ন? ৰিং হয়। আৰু এই জেগাডোখৰৰ নামটো কওকচোন, জেগাডোখৰ কি হয়? ধৰ আমাৰ শিৱসাগৰ বুলি কয়। ডিষ্ট্ৰিক্টটো আমাৰ শিৱসাগৰ হয়। ডিষ্ট্ৰিক্ট শিৱসাগৰ। আৰু জেগাডোখৰ বকঠাৰ বৰপিয়াল হাবি বুলি কয়। বকঠা বৰপিয়াল হাবি বুলি কয়। ইয়াত বিভিন্ন ধৰণৰ মুহা বনায়, আৰু কিছুমান বনাই থৈছে, দেখাই আছোঁ মই। এইটো মুহা নহয় বাৰু দেই, এইটো পল হয়। ইয়াত মাছৰ জেগা হয়, বহুত মাছো ওলায়, সেইটো কাৰণে পল চল বনায়, ইয়াত মাছো বনায়। আৰু এইটো আধা আধি বনাই থৈছে, কাঠি কৰি থৈছে। এইটো কি মুহা হয় যোনটো কাঠি কৰি থৈছে দাই? সেইটো আপেল মুহাই হ'ব। এইটো আপেল মুহাই হয়গৈ ন? অঁ, এতিয়া বৰ্তমান আপেল মুহা এইটো এটা ৰেডি কৰি থৈছে। ওপৰ এইখন কি বুলি কয় নামটো ইমান নাজানো বাৰু, নামটো কওকচোন কি বাৰু? অঁ, ওপৰ চেনেলা নে কি কয় সেইখন লগাবলৈ আছে। আৰু যদিহে আপোনালোকক এনেকুৱা ধৰণৰ মুহা প্ৰয়োজন হয়, যদি আপোনালোকে পাৰ্চেছ কৰোঁ বুলি ভাবে, তেনেহ'লে মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম, ফোন নাম্বাৰ দি দিম। আপোনালোকে সেই ফোন নাম্বাৰত কণ্টেক্ট কৰি পেলাই লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু আপোনাৰ জেগাডোখৰ কৈ দিছোঁ, যদিহে আপোনালোকে আহোঁ বুলি ভাবে আহিও ইয়াৰ পৰা ল'ব পাৰিব। জেগাডোখৰ হৈছে বকঠা নেমুগুৰি ন? বকঠা নেমুগুৰি। আৰু দাই নামটো কওকচোন। হেমন্ত চেতিয়া বুলি ক'লে মানে আপোনালোকে ফোন নাম্বাৰো দি দিম, মই স্ক্ৰীণত দি দিম বাৰু ফোন নাম্বাৰ। যদিহে দৰকাৰ হয় আপোনালোকে সেই নাম্বাৰটোত, এতিয়া যোনটো স্ক্ৰীণত নাম্বাৰ ওলাইছে এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব। ফোন কৰি হেমন্ত চেতিয়া বুলি আপুনি নামটো ক'লেই আপুনি পাই যাব। আৰু আপোনালোকে ল'ব পাৰিলে ল'ব পাৰিব। আৰু এযোৰ মুহা এনেকুৱা সম্পূৰ্ণ হৈ যোৱাৰ পিছত দামটো কিমান হ'ব বাৰু? 3000-4000। 3000-4000 হয়গৈ। আপোনাৰ এতিয়া বৰ্তমান দেখিবলৈ ইমান হেৰি হোৱা নাই, মানে দেখিবলৈ বৰ ধুনীয়া হয় সম্পূৰ্ণ ক্লিয়াৰ হোৱাৰ পিছত যদিহে মোৰ সময় হয় থাকোঁ, তেনেহ'লে আপোনালোকক মই ৰেকৰ্ড কৰি পেলাই দেখাম বাৰু। মুহা এটা ৰেডি হৈ আছে, আমাৰ আইতাই আনিব গৈছে মুহাটো, দেখুৱাই আছোঁ আপোনালোকক মুহাটো। বন্ধুসকল, এতিয়া এই দুটা মুহা চাওক, এই দুটা প্ৰায় ৰেডি হৈ আছে। এইটো ডিজাইনো দি দিয়া হৈছে, দেখিছেনে কি ধুনীয়া লাগে? ডিজাইন দিয়াৰ পিছত বেলেগ ধুনীয়া লাগে মানে দেখিবলৈ। ৰং কালাৰটো চাওক কেনেকুৱা কালাৰ। আৰু এইপিনে হেৰিকেইখন লগোৱা নাই আচোন, লগোৱাৰ পিছততো আৰু ধুনীয়া লাগে। এতিয়া এইযোৰ দাম কিমানমান হ'ব? 3-4 হাজাৰমান হৈ যাব এইযোৰ দাম। যদিহে আপোনালোকে লওঁ বুলি ভাবে, স্ক্ৰীণত যোনটো নাম্বাৰ ওলাই আছে আপোনালোকে এই নাম্বাৰত কল কৰিব। কল কৰিলে আপোনালোকে ল'ব পাৰিব। এতিয়া বৰ্তমান মুহাটো ভাজ দিয়া হৈছে, চাই থাকক আপোনালোকে কেনেধৰণে বনোৱা হয়। ক'বলৈ বৰ সাধাৰণ, কিন্তু বহুত মেহনত ন?
এইকেইডালক কি বুলি কয় এইকেইডালক হাকুটি কয় ন হাতে পেলাই ডিজাইনটো দিব মানে ন এতিয়া হাকুটি লগাই মুহাটো বহুৱাই দিয়া হৈছে বেয়া লাগিছে বৰ্তমান মুহাটো হাকুটি লগাই হৈ গৈছে চাই লওঁ মুহাটো ষ্টাইল কেনেকুৱা ধৰণৰ হৈছে হাকুটাকেইডাল লগাই পেলাই একদম পুৰা চাইজলৈ আহি গৈছে দেই এতিয়া কিবা ডিজাইন কাটিব ন দাই এইটো ডিজাইন ইয়াত আৰু এজাত পাব নহয় অঁ আৰু এজাত পাব সেই ফচুৱা আছে অঁ কাঠি আৰু এজাপ খাব অঁ কেচিয়াকৈ আৰু এজাপ খাব বাৰু এতিয়া বৰ্তমান এইটো ধৰণে হৈছে এনেকৈ এতিয়া আৰু এজাপ এইটো ধৰণত একজাপ কাঠি খাব খোৱাৰ পিছত ডিজাইন কাটিব